ইউনিভাৰ্ছত কেইটামান ল আছে তাৰে ভিতৰত মই আপোনালোকৰ লগত চাৰিটা ল আলোচনা কৰিবলৈ লৈছোঁ। তাৰে ভিতৰত নাম্বাৰ 1 হ'ল পাৰ্কিনছনছ ল। পাৰ্কিনছনছ ল মতে হ'ল যে আমি এটা কাম সম্পূৰ্ণ কৰিবলৈ আমি যিমান সময় নিৰ্ধাৰিত সময় লওঁ সিমান সময়ৰ ভিতৰতে কামটো সম্পূৰ্ণ কৰিব পাৰোঁ আমি। দ্বিতীয় লটো হ'ল 80-20 ৰুল। আমাৰ জীৱনত আমি যিমান ফলাফল পাইছোঁ তাৰে ভিতৰত 80% ফলাফলেই কিন্তু আমি 20% কামৰ দ্বাৰাই পাইছোঁ আৰু এইটো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই এইটো এপ্লাই হয়। থাৰ্ড লটো হ'ল স্পটলাইট ইফেক্ট। স্পটলাইট ইফেক্ট মানে হ'ল যে আমি ভাবোঁ যে সকলো মানুহে আমাকেই লক্ষ্য কৰি আছে, আমাৰ কথাই ভাবি আছে, কিন্তু একচুৱেলি তেনেকুৱা নহয়। আমি যিমান ভাবোঁ যে মানুহে মোৰ কথা বহুত ভাবি আছে, একচুৱেলি বেলেগ মানুহে আমাৰ কথা সিমান ভাবি নাথাকে। ফ'ৰ্থ লটো হ'ল মুৰফিছ ল। মুৰফিছ ল হ'ল যে এনিথিং ডেট কেন গ' ৰং উইল গ' ৰং। এইটো এটা নিগেটিভ এটা ল হয় যিটোৱে আমাৰ পিছ নেৰে, মানে যিটো বস্তু বেয়া হ'ব পৰাকৈ আছে সেইটো আমাৰ জীৱনত বেয়া হোৱাৰ চান্স বহুত থাকে বা এইটো হয়েই। গতিকে কি হয় মানে কোৱা হয় যে মুৰফি আমাৰ লগ নেৰে, অৰ্থাৎ তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি প্ৰিপেয়াৰ থাকিব লাগিব, আমি ৰেডি থাকিব লাগিব যে আটাইতকৈ ৱৰ্ষ্ট কেছ কি হ'ব পাৰে, বেয়া কি হ'ব পাৰে, তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।